নমস্কাৰ সবাইকে ৰাইজ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ হুলস্থুল কৰি আছে শুনিছেনে ভণ্টিক গালি দি আছে মোকো গালি দি আছে কাৰণ কাইলৈৰ পৰা আমাৰ গাঁৱত অখণ্ড ভাগৱত পাঠ আছে তাৰ কাৰণে চবৰ মানে প্ৰত্যেক ঘৰ মানুহৰ পৰা এশটা হেঁচা পিঠা বিচাৰিছে আৰু যিহেতু মায়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকেহে কামেই কৰি আছে আৰু বা গ'ল পালে ভণ্টিটো সৰুৱে ভাগৱত পৰিলে মোৰ মই একেলগে আগৰ মানে এইবিলাক পিঠা বনাই পাইছোঁ কিন্তু হেঁচা পিঠা বনাই ফাৰ্ষ্ট টাইম বনাবলৈ লৈছোঁ নাজানো কি হয় ৰাইজক খোৱাবৰ কাৰণে পিঠাগুড়িৰ পৰা অলপ ভাঙি লৈছোঁ গোটা হৈ থাকিলে মানে তাত ভাঙিবলৈ বেয়া হয় এইফালে গেছৰ ফ্লেমটো ল' কৰি ল'লোঁ আৰু কৃষ্ণ দেই ভগৱান ভাল হ'লেই হয় আৰু ভাল হ'ব দেচোন আজি জেঠিটোৱে চইট কৰিছে দেখা ওম নমঃ শিৱায় মোক মায়ে থ'ব নহ'লে বেয়া হ'ব হ'লে ভাল হ'ব জেঠিকেইটাও চইট কৰিছে ওম নমঃ শিৱায় অলপ বেছি দিওঁ ন মায়ে এনেকৈ কোৱা দেখিছোঁ মই ৰাইজসকল নাজানো আৰু মোৰ পিঠা খাবলৈ আহিব আমাৰ ঘৰত ইমান ধুনীয়াকৈ বনাইছোঁ দেখা এইফালে আলুটো মাৰি দিওঁ নি বাৰু ভাগিব নহ'লে আলুটো মাৰি দিওঁ নে গেছটো হৈ আছে চবেই ক'ব লাগিব ৱাও এই পিঠাটো ইমান ধুনীয়া লাগিছে খাই দেখিছ ক'বই তইহে খাবি সেইটো কেনেকৈ গম পাবি আৰে মই বনাইছোঁ মই ক'লৈ দিম মইতো নামঘৰলৈ দিম ন চব ৰাইজেতো চবেই খাবহি পিঠাকেইটা চেফটো অলপ বেয়া হ'ব পাৰে কিন্তু খাবলৈ টেষ্টি হ'ব আৰু ৰাইজসকল ইয়াত মানে গুড় তাৰপিছত নাৰিকল দিবলৈ মানা কৰিছে কাৰণ অখণ্ড ভাগত 7 দিন হ'ব ন গুড় নহ'লে নাৰিকল দিলে ভিতৰটো হেৰি হৈ যাব পাৰে ভেঁকুৰি যাব পাৰে সেইকাৰণে দে কৃষ্ণ চেষ্টাৰ অসাধ্য একো নাই মই কৰিমেই হৈ গ'ল চেফটো অলপ বেয়া হ'ব পাৰে দেই কিন্তু হৈ গ'ল দেখিছ প্ৰথমটো হৈ গ'ল ভগৱানৰ নামত কৰিলোঁ যে চব হৈ গ'ল দেখিছ মা কেলৈ চিঞৰি আছানো থাকোঁতে গৰু গাধৰ এয়া উঠি লৈছে চাওক ষ্টেণ্ড হওঁতে তাই তাৰ ওপৰত উঠি পেলাই বনাবলৈ লৈছিলে এয়া গোটেই গাখীৰ সোপা পেলাই দিলে খাব মন নাছিলে দেই নাপায় নহয় ফাইনেলি ইমান গাল কমপ্লিট কৰি দিলোঁ ধুনীয়া হৈছে ন ৰাইচ পাৰিছোঁ মই ৰ'বা কেনেকুৱা আছে পিঠাকেইটা হৈছে আৰু ইমান ধুনীয়াকৈ বনাইছোঁ আৰু অকণ চেষ্টা কৰিব লাগিব পিঠাগুড়িখিনি আচলতে বৰকৈ ভাল নহয় মোৰ গাত ভুল নাই আচলতে পিঠাগুড়ি গাত ভাল নহয় এতিয়া গম পালোঁ কিন্তু বনাবও জানিব লাগিব শিকিছোঁহে সেনেকৈ নক'বা আকৌ মই আগলৈ মন ভাঙি যোৱাকৈ এতিয়া আমি যাবলৈ ওলাইছোঁ নামঘৰ এতিয়া 8টা বাজিলে গৈছোঁ এই অখণ্ড ভাগত আছে যে কাইলৈ পৰা এতিয়া পিঠা দিবগৈ লাগে হেঁচা পিঠা যে বনাইছিলোঁ ইফালে যেনে নবমলৈ ৰখি আছে বাই দেখাইছোঁ আপোনালোক সকলো আহিব দেই এতিয়া আমি পালোহি নামঘৰ আৰু আপোনালোকক নামঘৰৰ গেটখন দেখাইছোঁ দাদা ককা বৰ্তাসকলে মিলি কি ধুনীয়াকৈ গেটখন বনাইছে চাওকচোন আৰু তাৰ ভিতৰত কি কাম কৰে আপোনালোক সকলো ধুনীয়াকৈ দেখাই যাম এইজনী মই দেখিছেনে এয়া মা আমি সকলোৱে মানে তামোল কাটিছোঁ চবেই নিজৰ কামবোৰ কৰি গ'ল এইফালে আমাৰ গাঁৱৰ দাদাসকলে হৰিনাম গাই আছে
ইফালে আমাৰ দেউতা, খুৰা, বৰদেউতাসকলে মিলি কাম কৰি আছে। এতিয়া আপোনালোকক নামঘৰৰ ভিতৰৰ বা কি সুন্দৰকৈ সজাই তুলিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইখন জেগাৰ পৰা যে আহিবলৈ মন যোৱা নাছিল। কি সুন্দৰ পৰিৱেশ, কাম কৰি থাকি কিবা এটা ভাল লাগে আৰু মনটো শান্তি লাগে, বিশেষকৈ সামাজিক কামবোৰত। এই পবিত্ৰ স্থানলৈ আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহিব কিন্তু ভাল লাগিব আপোনালোকৰ সকলো।